জামুগুৰি হাটৰ ভৰলীপুৰীয়া কন্যাকা বহুমুখী পামৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস শনিবাৰে উলহ মালৰেহে উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰি কন্যাকা চৌহদৰ এক সভাগৃহৰ আধাৰশিলা স্থাপন কৰে কন্যাকাৰ অধ্যক্ষ তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। ইয়াৰ পিছতে আই মাতৃ আৰু ভকত বৈষ্ণৱৰ সৈতে আনন্দ ফূৰ্তিয়ে বিধায়ক পদ্ম হাজৰিকাক হৰিনামত মতলীয়া হোৱা দেখা গ'ল। হৰিনামৰ ৰসত বিলীন হৈ বিধায়কজনে কন্যাকা বৰনামঘৰত সহস্ৰাধিক ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰে। দুপৰীয়া নামঘৰত নাম প্ৰসংগৰ উপৰি হৰিনামৰ ধ্বনিয়ে সমগ্ৰ দিন মুখৰিত কৰি কন্যাকা কৃষি পাম দ্বিতীয় বৈকুণ্ঠ নগৰীত পৰিণত কৰি তোলে। কন্যাকা কৃষি পামৰ বৰনামঘৰত নিশালৈ অঞ্চলটোৰ কণ কণ শিশুসকলে পৰিৱেশন কৰা সীতাহৰণ বালিবট নাটৰ ভাওনাই সকলো ধৰ্মপ্ৰাণ ৰাইজৰ মন আপ্লুত কৰি তোলে। পঞ্চদশ প্ৰতিষ্ঠা দিৱস। গতিকে পঞ্চদশ প্ৰতিষ্ঠা দিৱসত আমি আজি পুৱা উষা কীৰ্তনৰ পৰা ফ্লেগ হোষ্টিং, তাৰপিছত আমি এটি গৃহ আধাৰশিলা স্থাপন কৰিছোঁ। আচলতে আমাৰ যিটো কনফাৰেঞ্চ ৰুম, ইয়াত নেশ্যনেল পৰ্যায়ৰো আমাৰ ৰাজ্যিক পৰ্যায়ৰো কৰ্মশালা বা বিভিন্ন অনুষ্ঠান ইয়াত হৈ গৈছে। খুবেই প্ৰয়োজন